এই যে পুখুৰীটো দেখিছে, এই পুখুৰীটোতে আমি সাঁতুৰিব শিকিছিলোঁ আৰু স্কুলৰ পৰা আহি প্ৰায়ভাগ ইয়াতে আমি গা ধুইছিলোঁ। আৰু ভণ্টি মাজনী আৰু মই দুয়ো বহুদিন একেলগে গা ধুইছিলোঁ। এদিনটো হঠাৎ কিবা কাজিয়া লাগি তাইকতো মই ডুবাই মাৰিবলৈ লৈছিলোঁ। ভাগ্য ভাল আছিল, হঠাৎ মা আহি উপস্থিত, নহ'লেতো তাইৰ কিবা এটা হৈ গ'ল হয়, মই গমেই নাপালোঁ হয়। এই ধাননি পথাৰখনতে আমি আঘোণৰ মাহত ধান যেতিয়া কাটিছিল তেতিয়া ধানৰ শিক বুটলিছিলোঁ আৰু বাৰিষা কালত বোকা পানী গছকি মাছ ধৰিব শিকিছিলোঁ, মাছ ধৰিছিলোঁ। এই পৰিৱেশতে আমি ডাঙৰ দীঘল হৈছিলোঁ। গাঁৱলীয়া পৰিৱেশ, খুব মনোমোহা দৃশ্য, নহয়নে বাৰু? নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক দেখুৱাম মোৰ ঘৰখন, যিখন ঘৰত মই শৈশৱৰ যৌৱন পাৰ কৰিছোঁ আৰু যিখন ঘৰৰ পৰা মই বিয়া হৈ ওলাই গৈছোঁ, সেই ঘৰখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিবিলাকে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰিব। তেন্তে আহকচোন মোৰ ঘৰখন আপোনালোকক দেখুৱাম। ভিডিঅ'টো মই ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। সোমাই এইখন আমাৰ টিঙৰ গেট, এইখন খুলি এয়া আমাৰ ঘৰটো। এইফালে এইখন বাগিচা, ইয়াতে দুজোপা পাণৰ গছ আছে, এইফালে আদা ৰোৱা আছে আৰু এইফালে ফুলনি বাগিচা। ইয়াতে নাৰ্জী ফুল আৰু কিবা কিবি ফুল আছে, মই নামবোৰ ভালদৰে নাজানো। এতিয়া চিধাই ড্ৰয়িং ৰুমত যাওঁ। এয়া চোফা ছেট দুটাই, কাঠৰ চোফা ছেটটো হৈছে মাৰ আৰু এইটো লোহাৰ ছেট। এইটো ভণ্টিৰ বিয়াৰ আগে আগে আনিছে। আৰু এয়া এইখন বিচনা হয় কাঠৰে। এইফালে কোণাত এইখন চিনাৰী আছে, চাজা দিয়া আছে আৰু ফুলদানিও আছে। ইফালেও আছে এইখন চিনাৰী। এয়া মাৰ চোফা হয় বিয়াৰে। বেৰৰ ডিজাইনবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এইফালে গোলাপ ফুল হয় এজোপা, ডুপ্লিকেট। এইফালে ময়ূৰৰ পাখি দুডাল আছে আৰু এইখন হৈছে আব্বাৰ মানপত্ৰ। যেতিয়া আব্বাই ৰিটায়াৰ হৈছিল তেতিয়া স্কুলৰ পৰা দিছিল, বৰ্ণিবাৰী মিলন হাইস্কুল। আৰু এইখন হৈছে মোৰ ভণ্টি নাজমিন চুলতানা, তাই মেট্ৰিকত ষ্টাৰ মাৰ্ক পোৱাতে দিছে। আৰু এইফালে ফুলদানি দুটা, তাৰ পিছফালে এইটো শৰাই স্কুলৰ পৰাই দিয়া। এতিয়া চিধাই ভণ্টিৰ ৰুমলৈ গৈছোঁ। এইখন ভণ্টিৰ পঢ়া টেবুল হয়, তাৰ ওচৰতে কাঠৰ দৰ্জা লগা পকাৰ আলমাৰি হয়। ইয়াতে গৰম কাপোৰবোৰ ভৰোৱা আছে আৰু এইটো হৈছে চিলাই মেচিন। তাৰ ওচৰতে এইখন বিচনা, বিচনাখনত আমি আহিলে ইয়াতে থাকোঁ। আৰু এইফালে হৈছে প্লাষ্টিকৰ ডাইনিং চকী। ওপৰৰ ফালে এইখন চাজাখনত কিছুমান বস্তু ৰাখি থোৱা আছে। আৰু এইফালে ঘৰুৱা কিবা কৰ্ম কৰিলে ব্যৱহাৰ কৰা বস্তু। আৰু এইটো হৈছে আলমাৰি, ভণ্টিৰ কাপোৰ থাকে ইয়াতে। আৰু এইফালে এখন দৰ্জা, এইখন দৰ্জা খুলি দেখি পাব আপোনালোকে ষ্ট'ৰ ৰুম। এতিয়া ইয়াৰ পৰা চিধাই ওলাই গৈ বাৰাণ্ডাৰে গৈ একেবাৰে আব্বাহঁতৰ ৰুমলৈ যাম। এয়া আব্বাহঁতৰ ৰুম। এইফালে আব্বাৰ চাইকেল আৰু এখন চাইকেল ইয়াতে ৰাখি থোৱা আছে। এইটো আব্বা মাৰ ৰুম। এয়া প্ৰথমতে ফ্ৰিজটো দেখিবলৈ পাব, তাৰে ওচৰতে মাৰ এখন বিচনা হয়। এইটো তলত বাস্কেট, সেইটো আব্বা আমাৰ দৰকাৰী বস্তুবিলাক ইয়াত ৰাখি থোৱা হয়। আৰু এইখন হৈছে আব্বাৰ বিচনা।
আব্বাৰ বিচনাখনৰ ওচৰতে এইডাল আলনা, আব্বাৰ কাপোৰ থয় ইয়াতে। আৰু ওপৰৰ ফালে এইখন চাজা, ইয়াতে ভণ্টিৰ বিয়া গৈছে তাৰে কিবা কিবি বস্তু ইয়াতে ৰাখি থোৱা আছে। আৰু এনেকৈ এইটো ৰুমৰ ফালে আহিছোঁ। এইটো ৰুমৰ দৰজাখন খুলিয়ে গডৰেজটো দেখিবলৈ পাব। আৰু এইখন বিচনাত এতিয়া কোনো নাথাকে। আৰু তাৰ কাষতে এইখন ভাইটিৰ বিচনা, আগতে এইখন বিচনাত মই আছিলোঁ। ভাইটিৰ বিচনাখনৰ ওচৰতে আছে ড্ৰেছিংখন, এইখন মাৰে ড্ৰেছিং হয়, বহুত পুৰণা। এইডাল আলনা। আৰু এইটো হৈছে মিছকেপ, ইয়াত সাজ বাচন কিছুমান ৰাখি থোৱা আছে। তাৰ ওপৰত এইটো টিভি হয়, টিভিটো পুৰণা যদিও বহুত ভাল লাগে। আৰু এইটো হৈছে গডৰেজ। এতিয়া এইটো ৰুমৰ পৰা ওলাই গৈ চিধাই কাকাৰ ৰুমলৈ আহিছোঁ। এইটো হৈছে কাকাৰ ৰুম, এইখন মাৰে চফা হয়। আৰু এইখন হৈছে কাকাৰ বিচনা, ইয়াতে থাকে। আৰু এইটো হৈছে বুক চেল, তাৰ দৰকাৰী কিতাপ পত্ৰবিলাক ৰাখি থোৱা আছে। আৰু আমি স্কুল কলেজত পোৱা চিল কাপবোৰ ইয়াতে ৰাখি থোৱা আছে। এইডাল হৈছে তাৰ আলনা। আৰু এইফালে আপোনালোকে ৰুমটোৰ ডিজাইনবিলাক দেখা পাইছে, কেনেকুৱা লাগিছে জনাবচোন। সেইফালে কোণাত চিনাৰীবিলাক ৰাখি থোৱা আছে। আৰু এইফালেও এইটো কোণাত ফুলদানি ৰাখি থোৱা আছে চাজা দি পেলাই। আৰু এইটো হৈছে ইনভাৰ্টাৰ। তাৰ ওচৰতে চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে ইয়াত পাণ, গোটা গোটা চুপাৰী, জৰ্দা পাণ। এইফালে পাণ এনেকৈ ৰাখি থোৱা আছে। 120 পাণ। আমাৰ ঘৰত যিবিলাকে আহে ফ্ৰীতে পাণ খাবলৈ পায়, যিয়ে পাণ খায়। আৰু এতিয়া চিধাই ওলাই গৈ বাৰাণ্ডাখনৰ পৰা নামিয়ে দেখিবলৈ পাব কেইজোপামান ফুল। এইডাল কি ফুল মই নাম নাজানো। তাৰ ওচৰত আছে নাৰ্জী ফুল এইজোপা। আৰু এইফালে আছে এল'ভেৰা। এল'ভেৰাৰ বহুতখিনিয়ে হৈছে। চোতালখনৰ পশ্চিম ফালে আছে ঢেঁকীশাল, ইয়াতে পিঠাগুড়ি সান্দহ খুন্দা হয়। আৰু এইফালে খুন্দিলে মোকো দি পঠায়। আৰু উত্তৰ ফালে আছে এয়া নাৰ্জী ফুল, তাৰে ওপৰত আছে শেৱালি গছ এজোপা। তাৰ ওচৰতে আছে নেমু গছ, নেমু ঢেৰ লাগিছে, ডাঙৰ ডাঙৰ নেমু। এই গছকেইজোপা চোতালখনতে আছে, চোতালৰ কাষত। ইয়াত দেখিবলৈ পাইছে আপোনালোকে নেমুবোৰ কি ধুনীয়াকৈ গছত লাগি আছে। এইফালে এডাল তুলসী গছ, তাৰ পিছফালে আছে দুজোপা অমিতা গছ নতুনকৈ লগাইছে আব্বাই। আৰু এইডাল হৈছে টেঙা গছ, মাছত দি খায় আৰু দাইলত দিও খায়। এইফালে এইডাল হৈছে কোকৰাজা ফুল বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় নাজানো। ইয়াৰ পাতবিলাক মাছৰ লগত খাই বিৰাট সোৱাদ লাগে, বা আলুৰ লগত ভাজিও খাব পাৰে, বিৰাট টেষ্ট লাগে। যদি কোনোবাই এইটো পাত খাই পাইছে তেন্তে কমেণ্ট কৰি জনাবচোন। এইটো হৈছে খৰিৰ ঘৰ। আমাৰ ঘৰত খৰি বহুত, ইয়াতে এনেকৈ খৰিবিলাক ৰাখি থৈছে। আৰু এয়া গৰুকেইটা মোৰ মুখৰ ফালে চাই আছে। এইফালে লেট্ৰিন বাথৰুম হয়। প্ৰথমটো হৈছে বাথৰুম, তাৰপিছত পেচাব কৰা ঘৰ এইটো, তাৰপিছত সেইটো পায়খানা হয়। ভালদৰে মই দেখুৱাই দিছোঁ, দূৰৰ পৰা দেখুৱাইছোঁ, পিছফালখনো দেখুৱাইছোঁ। ইয়াৰ পিছফালে লেট্ৰিনৰ টাংকি, এইটো টাংকিৰ ওপৰতে খৰিবিলাক এনেকৈ ৰাখি থোৱা আছে। আৰু ওপৰত ছাদ দিয়া আছে, ছাদৰ ওপৰত চিনটেক্স ৰাখি থোৱা আছে। আৰু এইটো চাইডে টিং দিয়া আছে, এনেকৈ খৰিবিলাক থৈ দিছে। খৰি বহুত আমাৰ ঘৰত। আৰু এইফালে এইটো খেৰ থোৱা ঘৰ, আমি পুঁজি বুলিয়ে কওঁ। ইয়াতে খেৰবিলাক এনেকুৱাকৈ ৰাখি থৈছে। এতিয়া মই চিধাই পুখুৰীৰ ফালে গৈছোঁ। এইটো পুখুৰীতে আমি সাঁতুৰিব শিকিছিলোঁ। আৰু স্কুলৰ পৰা আহি ইয়াতে গা ধুইছিলোঁ, সাঁতুৰিছিলোঁ, ইপাৰ সিপাৰ হৈ গৈছিলোঁ। আৰু ভণ্টিৰ লগত মই প্ৰায়ে ইয়াতে গা ধুইছিলোঁ। আৰু এদিন মই হঠাৎ কাজিয়া লাগি তাইক মই ডুবাই মাৰিব লৈছিলোঁ। ভাগ্য ভাল আছিল, মা আহি উপস্থিত হ'ল, নহ'লেতো সিদিনা তাইৰ অঘটন ঘটিল হয়। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখন চাং
ইয়াতে কাপোৰ ধোৱাৰ কাৰণে সুবিধা কৰি আব্বাই দি দিছে আৰু এই চাংখনৰ পৰা আমি জঁপিয়াই পানীৰ তলত ডুব মাৰিছিলোঁ। এইফালে এইটো হৈছে বেৰ চব্জি খেতি কৰে ইয়াতে কিবা কিবি পাচলি লগাই কাকাই আৰু শাকৰ ছিজনত শাকো দিয়ে। আৰু এইফালে এইজোপা হৈছে নেমু টেঙাৰ গছ, নেমু ঢেৰ লাগিছে ইয়াতে। এতিয়া এনেকৈ গৈ একেবাৰে বস্তিৰ শেষলৈ গৈ আছোঁ। এইফালে গছ ডাঙৰ ডাঙৰ টুকুৰা কৰি পেলাই থৈ দিছে। এইডোখৰ ঠাই হৈছে অকল বাঁহ গছ, ইয়াতে বহুত বাঁহ আছে, ভুলকা বাঁহ, কটা বাঁহ, জাতি বাঁহ এনেকৈ কিবা কিবি বাঁহ আছে। আৰু এই ঠাইডোখৰ হৈছে অসয়, ইয়াতে আমি গৰমৰ দিনত প্ৰায় বহিছিলোঁ। এইফালে বস্তিৰ একেবাৰে শেষ। সোঁফালে দেখিবলৈ পাইছে ধাননি পথাৰ। যেতিয়া আঘোণ মাহত ধান কাটে তেতিয়া আমি ধানৰ সি চাইছিলোঁ আৰু বাৰিষা কালত বোকাপানী গছকি আমি ইয়াতে মাছ ধৰিছিলোঁ, মাছ ধৰিব শিকিছিলোঁ। কি সুন্দৰ পৰিৱেশ নহয়নে বাৰু? এই গাঁৱলীয়া পৰিৱেশতে আমি ডাঙৰ দীঘল হৈছিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিছোঁ। বাই বাই, টাটা, ভালে থাকক, কুশলে থাকক।